নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ এই ইউটিউব চেনেল চাৰ্পিঅ বেনত স্বাগতম জনাইছোঁ আৰু আজি আমি আপোনালোকৰ বাবে ৰিজনিং লৈছোঁ কেইটামান আৰু সেই ৰিজনিংকেইটা কৰি যিকেইটা ৰিজনিং লৈছোঁ সেইকেইটাৰ পৰা আপোনালোকে বাকী আহিবলগীয়া নিযুক্তি পৰীক্ষাত কেনেধৰণৰ ৰিজনিং আহিব সেইবোৰ আপোনালোকে অনুমান কৰি সমাধান কৰিব পাৰিব। সেয়ে আজি মই আপোনালোকক কেইটামান সমাধান কৰি দেখাম আৰু এটা আপোনালোকৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে। তো বেছি দেৰি নকৰোঁ, আজিৰ প্ৰথমটো ৰিজনিঙৰ প্ৰশ্নৰ সমাধান কৰিবলৈ আৰম্ভ কৰোঁ বলক। আৰু প্ৰথমটো প্ৰশ্ন আছে আপোনাৰ চুজ দি কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দি গিভেন ওৱানছ ডেট উইল কমপ্লিট দিছ ছিৰিজ। মানে যোনটোত প্ৰশ্নবোধক আছে আপোনালোকে চাব পাৰে এক নম্বৰটোত যোনটোত আপোনাৰ প্ৰশ্নবোধক আছে তাত শুদ্ধ উত্তৰ কোনটো হ'ব। চাৰিটা অপশ্যন দিছে আপোনাৰ 31, 39, 43 আৰু 47। আপোনালোকে যদি ইয়াৰে উত্তৰটো জানে, মই উত্তৰটো নকৰাৰ আগতে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব পাৰিব। ভিডিঅ'টো প'ষ্ট কৰি লওক, তাৰপিছত আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰক। যদি শুদ্ধ হৈছে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত এইটো উত্তৰ জনাই দিব। তেনেহ'লে এইটো যদি আপোনালোকে উত্তৰ দিলে তেতিয়া তেনেহ'লে আমি এইটো সমাধান কৰিবলৈ যাওঁ। আৰু চাব পাৰে এইটোত ধুনীয়াকৈ দেখা যায়। ফাৰ্ষ্টত আছে আপোনাৰ 3, 4, 7, 11, 18, 29। তাৰে পিছত আপোনাৰ যোনটো উত্তৰ হ'ব সেইটো হৈছে আপোনাৰ, যিহেতু ফাৰ্ষ্টত আছে আপোনাৰ 3, তাৰপিছত আছে আপোনাৰ 4, 7, 11, 18 আৰু 29। নেক্সট কি হ'ব সেইটো সুধিছে। চাব পাৰে আপোনাৰ যোনটো 3 আৰু 4, এই দুটা 3 আৰু 4ৰ প্লাছ যোগফলটো হৈছে আপোনাৰ 7। 4 আৰু 7 সেই দুটা যোগফল হৈছে আপোনাৰ 11। এনেদৰে আপোনাৰ মাজত এটা পিছত এটা যোগ কৰি তাৰে নেক্সটটো হৈছে আপোনাৰ ইয়াৰ চলিউশ্যন। যেনে 3 + 4 = 7, 4 + 7 = 11, 7 + 11 = 18, 11 + 18 = 29। ঠিক তেনেদৰে নেক্সট যোনটো হ'ব আপোনাৰ ইয়াৰে 29ৰ পিছত যোনটো আপোনাৰ ক্ষমা কৰিব, 29ৰ পিছত যোনটো আপোনাৰ ৱৰ্ড হ'ব, যিটো মানে ধৰক সংখ্যাটো কোনটো নাম্বাৰ আছে, কোনটো নাম্বাৰ হ'ব সেইটো হৈছে আপোনাৰ 18 + 29 = 47 চ' আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো 47। আৰু আকৌ এবাৰ বুজাইছোঁ, 3 + 4 = 7, 4 + 7 = 11, 7 + 11 = 18, 18 + 29 = 47, 11 + 18 = 29, 18 + 29 = 47। তো বুজি পালে এইটো। তো আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ। যদি মই চাফা কৰি দিওঁ, নেক্সট প্ৰশ্নলৈ আহিছোঁ আপোনাৰ। নেক্সটটোত কেইটামান ৱৰ্ড দিয়া আছে, কেপিটেল লেটাৰত আছে আৰু যোনটো আপোনাৰ মাজত প্ৰশ্নবোধক আছে সেইটো আপোনাৰ চলিউশ্যন কৰিব লাগিব। ইয়াত চাব পাৰে প্ৰথমটো আছে আপোনাৰ AGMSY, নেক্সটটো আছে আপোনাৰ CIOUA, তাৰপিছত আছে আপোনাৰ EKQWC ডেছ, নেক্সট আছে আপোনাৰ IOUAG, তাৰপিছত আছে আপোনাৰ KQWCI। এতিয়া এই যোনটো আপোনাৰ চলিউশ্যন, সেই চলিউশ্যনটো জনাত আমি প্ৰথমতে ABCDখন এবাৰ জানি ল'ব লাগিব। ABCDE একো নাই বাৰু, এলফাবেটখন বাৰু ঠিকে আছে, পিছত সেইখন মই বুজাই দিম, কিন্তু আপোনালোক তাৰ আগতে মই এইটো বুজাই দিছোঁ, এলফাবেটখন নহ'লে হ'ব। চাব পাৰে প্ৰথম যোনটো ৱৰ্ড আছে A, নেক্সট আছে আপোনাৰ C, তাৰপিছত আছে আপোনাৰ E, তাৰপিছত আছে আপোনাৰ ডেছ, তাৰপিছত আছে আপোনাৰ I, তাৰপিছত আছে আপোনাৰ K। চাব পাৰে গোটেইকেইটাৰ মাজত এটা এটা ডিফাৰেঞ্চ আছে। A আৰু Cৰ মাজত B নাই, C আৰু Eৰ মাজত D নাই, I আৰু Kৰ মাজত J নাই, আপোনাৰ Jটো নাই I আৰু Kৰ মাজত। এতিয়া কথাটো হৈছে ইয়াত কি হ'ব, ইয়াত যোনটো মাজত সংখ্যা হ'ব
যোনটো ধৰক ইয়াত সংখ্যাটো আখৰ কেপিটেল লেটাৰ হ'ব তাৰে ইটোৰ মাজত এটা ডিফাৰেঞ্চ হ'ব লাগিব আৰু ইটোৰ মাজত এটা ডিফাৰেঞ্চ হ'ব লাগিব আৰু ইয়াত ডিফাৰেঞ্চটো হৈছে আপোনাৰ এইটো হোৱাত হ'ব আপোনাৰ জি কাৰণ ই এফ মাজত আছে আপোনাৰ গেপছ এফ আৰু জি আৰু আইৰ মাজত আছে আপোনাৰ এইচ চ' প্ৰথম ৱৰ্ডটো হৈছে প্ৰথম যোনটো আপোনাৰ এলফাবেট সেইটো হৈছে আপোনাৰ জি প্ৰথম এলফাবেটটো হৈছে আপোনাৰ জি এতিয়া জিয়ে যিহেতু দুটা আছে আমি নেক্সটটো চাব লাগিব নেক্সটটো চেম তেনেকুৱা নেক্সটটো আছে আপোনাৰ জি আই কে কিউ ডেছ অ' কিউ ক্ষমা কৰিব ইয়াত এইটো নাই খালী আছে খালী আছে ইয়াত হ'ব ইয়াত চাব পাৰে চেম তেনেকুৱা কৰিছে জি আৰু আইৰ মাজত আছে এইচ আই আৰু কেৰ মাজত আছে জে অ' আৰু কিউৰ মাজত আছে আপোনাৰ পি চ' আপোনাৰ ইয়াত হ'ব আপোনাৰ যোনটো ইয়াৰ পৰা এটা গেপছ ইয়াৰ পৰা এটা গেপছ চ' ইয়াত হ'ব লাগিব আপোনাৰ এ বি চি ডি ই এফ জি এইচ জে কে এল এম হ'ব এম কাৰণ এই দুটাৰ মাজত আছে আপোনাৰ এল এই দুটাৰ মাজত আছে আপোনাৰ এন চাব পাৰে জি আৰু এন আছে তো আৰু বেলেগ ভাবিবই নালাগে তো ইয়াৰ শুদ্ধটো হ'ব আপোনাৰ 3 নম্বৰটো জি এন এছ ৱাই ডি গোটেইকেইটা যদি আপোনালোকে ঠিক তেনেদৰে মই যোনটো প্ৰচেছত কৈছোঁ তেনেদৰে চাই এইটোৱে আপোনাৰ শুদ্ধ উত্তৰ হ'ব আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ নেক্সট প্ৰশ্নটো সহজে আছে নম্বৰ কেইটামান আছে আপোনাৰ 7975864753642 অপশ্যন আছে আপোনাৰ 431 314 531 532 চাব পাৰে এইকেইটাৰ যোনকেইটা ডিজিট আছে ক্ৰমান্বয়ে কমি আহিছে 9ৰ পিছত আছে আপোনাৰ 8 চাব পাৰে ৰ'ব 9 8 7 6 ঠিক আছে নেক্সটত আছে আপোনাৰ তলত যোনটো ছেকেণ্ড ডিজিট 67654 তাৰে পিছত আছে আপোনাৰ 45432 চ' ইয়াৰে নেক্সট যোনটো ডিজিট হ'ব সেইটো হৈছে আপোনাৰ 98765 4ৰ পিছত আছে আপোনাৰ 3 2ৰ পিছত আছে আপোনাৰ 1 চ' আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে 531 531 হ'ব আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰ মই প্ৰচেছটো আপোনালোকক বুজাই দিলোঁ ক্ৰমান্বয়ে কমি আছে 9ৰ পিছত 8 আছে 8ৰ পিছত আছে আপোনাৰ 7 7ৰ পিছত আছে আপোনাৰ 6 ঠিক তেনেদৰে 7ৰ পিছত আছে আপোনাৰ 6 6ৰ পিছত 5 5ৰ পিছত 4 5 4 3 2 1 ঠিক তেনেদৰে আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ চাব পাৰে এই যোনটো প্ৰশ্ন সেই প্ৰশ্নটোত আপোনাৰ অপশ্যন আছে 8 4 12 প্ৰশ্নবোধক 1854 আৰু গোটেইকেইটা আপোনাৰ যোনকেইটা ডিজিট আছে 3ৰে মাল্টিপল হৈ আছে চাব পাৰে আপোনালোকে 3ৰে পূৰণ হৈ আছে 824 12 dot 1854 824 into 3 8324 18 into 3 equal to 54 18 into 3 18 into 3 equal to আপোনাৰ 54 দেখা পালে 8 into 3 equal to 24 18 into 3 54 so 12 into 3 equal to আপোনাৰ 36
আৰু আপোনাৰ ইয়াৰ শুদ্ধটো হৈছে 36 গম পালে আজিলৈ এইকেইটা আছিল কাইলৈ আৰু আমি কেইটামান দিবলৈ চেষ্টা কৰিম মানে ৰিজনিং কেইটাত অলপ অলপকৈ দিওঁ কাৰণ বহুত দিলে আপোনাৰ বহুত সময় গুচি যায় সেই আপোনালোকে যিকেইটা মানে গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰে আহিব বুলি কথা নাই কিন্তু এনেকুৱা ধৰণৰে আপোনাৰ ৰিজনিং আহিব সেই আজি 4টাই দিলোঁ আপোনালোকে যদি এনচাৰকেইটা শুদ্ধ হৈছে কমেণ্টত জনাব আৰু আপোনালোকৰ বাবে শেষত এটা প্ৰশ্ন আছে প্ৰশ্নটোৰ যোৱাৰ আগত আপোনালোকে প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে আমাক হোৱাটছআপ বা মেইলত চেণ্ড কৰি দিব পাৰিব ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ আৰু মেইল আইডিটো দিয়া আছে আৰু সেই প্ৰশ্নটো হৈছে অপশ্যনো এতিয়া মই আপোনালোকক কৈ আছোঁ এইটো হৈছে আপোনাৰ প্ৰশ্নটো আছে ইংৰাজীত মই কৈ দিছোঁ ফাৰ্ষ্টতে Ashok's mother was 3 times as old Ashok's 5 years ago. After 5 years, she will be twice as old as Ashok. How old is Ashok today? মই এবাৰ অসমীয়াত আপোনাক প্ৰশ্নটো বুজাই দিছোঁ অশোকৰ মাকৰ বয়স অশোকৰ আজিৰ পৰা 5 বছৰ আগতে অশোকৰ মাকৰ বয়স অশোকতকৈ 3 গুণ আছিল 5 বছৰ পিছত অশোকৰ মাকৰ বয়স অশোকৰ 2 গুণ এতিয়া অশোকৰ বয়স সুধিছে অপশ্যন দিছে আপোনাৰ 10 বছৰ 15 বছৰ 20 বছৰ 25 বছৰ আৰু আপোনাৰ ইয়াৰ উত্তৰটো আমি নেক্সট পাৰ্টত ৰিজনিঙৰ উত্তৰটো তাত দি দিম আৰু যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে সমাধান কৰি আমাক হোৱাটছআপত এইটো হৈছে হোৱাটছআপ নাম্বাৰ আৰু মেইল আইডিটো আপোনাৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে তাত চেণ্ড কৰি দিব যদি শুদ্ধ উত্তৰটো হয় আমি নেক্সট ভিডিঅ'ত আপোনালোকৰ নামটো মেনশ্যন কৰি দিম যে আপোনালোকে এনেদৰে শুদ্ধ উত্তৰটো কৰিছে তেতিয়ালৈ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ আশা কৰোঁ আপোনালোকে এইকেইটা বুজি পালে যিহেতু আজি ফাৰ্ষ্ট টাইম মানে ৰিজনিঙৰ ভিডিঅ' দিছোঁ সেইবাবে অলপমান খেলিমেলি নহয় মানে এডিটিঙত অলপ ভুল হ'ব পাৰে হয়তো লিখাত তেনেকুৱা ধৰণৰ তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কালি আকৌ লগ পাম কেইটামান বেলেগ ৰিজনিঙৰ সৈতে তেতিয়ালৈ বাই বাই